হেল্ল' ভিউৱাৰ্ছ, আসসালামু আলাইকুম। মই চফিকা আৰু মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই খুব মৰম লগা ৰেচিপিটো আপোনাৰ লগত শ্বেয়াৰ কৰিম। বহুতেই সহজ, একদম কম সময়তে বনাই ৰেডি কৰিব পাৰিব। তেন্তে বলকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমে কেৰাহীত অকণমান তেল দি লৈছোঁ। ইয়াতে মই 1.5 টেবুল চামুচমান তেল দিছোঁ। যিকোনো তেল দিব পাৰিব। তাতে আধা চাহ চামুচ দি দিছোঁ আদা বাটা, আৰু সেইখিনি অকণমান মই আহ, তাতে তেলতে ভুনি ল'ম। আৰু এতিয়া এটা কেঁচা জলকীয়া সৰুকৈ কাটি দি দিছোঁ। এনেকৈ জ্বলা আপুনি নিজৰ পচন্দ মতে কম বেছি ৰাখিব পাৰিব। এতিয়া দিম অকণমান পাচলি। প্ৰথমে পিঁয়াজ একদম সৰুকৈ কাটি দিছোঁ, লগতে গাজৰ আৰু বন্ধাকবিও মই একদম সৰু সৰুকৈ কাটি দি দিছোঁ। ইয়াত আপুনি আপোনাৰ পচন্দৰ যিকোনো চব্জি দিব পাৰিব। এতিয়া হাফ চামুচ মই দিছোঁ নিমখ, আৰু দি ভালকৈ এইখিনি লৰাই দিম। মিডিয়াম ফ্লেমত মই এইখিনি 1 মিনিটমান ভাজি ল'ম। আৰু তাৰপিছত ইয়াত অকণমান মছলা মই মিক্স কৰিম, যাতে নাস্তাটো খাবলৈ একদম বহুতেই সোৱাদ লগা হয়। মছলাও মই বহুত বেছি ব্যৱহাৰ নকৰোঁ। আধা চাহ চামুচ দি দিছোঁ জিৰা পাউডাৰ, আধা চাহ চামুচ দি দিছোঁ চাট মছলা, আধা চাহ চামুচ দিছোঁ মই ৰেড চিলি পাউডাৰ, আৰু আধা চাহ চামুচ মই চব্জি মছলা ইয়াতে দিছোঁ। আপুনি আপোনাৰ পচন্দ অনুযায়ী অন্য মছলাও ইয়াতে দিব পাৰিব। এতিয়া গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম। এয়া চাওক, খুব ধুনীয়াকৈ মিক্স হৈ গৈছে আৰু বহুতখিনি সিজিও গৈছে। আৰু এতিয়া ইয়াতে দি দিম দুটা মিডিয়াম চাইজৰ আলু। আলু দুটাক মই বইল কৰি অলপমান মেছ কৰি লৈছিলোঁ। পূৰা একদম পিচি পেলোৱা নাই, হাতেৰে ভাঙি ভাঙি টুকুৰা কৰি মই ইয়াতে দি দিছোঁ। কাৰণ মিক্স কৰোঁতে কৰোঁতে এইখিনি খুব ধুনীয়াকৈ মিক্স হৈয়ে যাব। আৰু ইয়াতে আলুখিনিক একদম আলু সনাৰ নিচিনা বনোৱাৰ দৰকাৰ নপৰে। অকণমান যদি সৰু সুৰা গোটা আলু থাকেও তাতে কোনো আপত্তি নাই। এয়া চাওক, ভালকৈ মিক্স কৰি এইখিনি ৰেডি কৰি ল'লোঁ। আৰু আপুনি যদি ইচ্ছা কৰে এনেকৈ, যদি ডাঙৰ টুকুৰা দিয়ে, এনেকৈ কাটা চামুচেৰেও ভাঙি পেলাই মিক্স কৰিব পাৰে। এনেকৈ কৰিলেও বৰ সহজে মিক্স হৈ যায়। মই আপোনাক দেখাবৰ বাবে অকণমান কৰি দেখালোঁ। আৰু এতিয়া গেছৰ ফ্লেমটো মই অফ কৰি দিম, আৰু ওপৰতে অকণমান ধনিয়া কাটি দি দিম। ধনিয়া সদায় গেছটো অফ কৰাৰ পিছতে দিব। এনেকৈ কৰিলে ধনিয়াৰ ৰংটো এজ ইট ইজ থাকি যায়, আৰু লগতে ধনিয়াৰ যি গোন্ধ আছে সেইটো খুব ধুনীয়াকৈ ওলায়। সেইকাৰণে অফ গেছতে আপুনি সদায় ধনিয়া দিব। এতিয়া এই আলুৰ মছলাখিনি একদম ৰেডি হৈ গৈছে। এনেকৈ মছলা বনাই আপুনি যিকোনো স্নেক্সত ষ্টাফিঙৰ বাবে ব্যৱহাৰ কৰিব পাৰিব। আলু পৰাঠা যদি বনায় তাতো আপুনি এইটো এনেকৈ দিব পাৰিব। এতিয়া অন্য এখন পেনত মই 1 কাপ পানী আৰু আধা চাহ চামুচ নিমখ দি এবাৰ ভালকৈ লৰাই ল'ম। এয়া চাওক, নিমখখিনি মিক্স হৈ গ'ল। এতিয়া 4 পিচ ব্ৰেড মই হাতেৰে ভাঙি ভাঙি ইয়াতে দি দিম। আপুনি নিশ্চয় মন কৰিছে মই ব্ৰেডৰ কিনাৰকেইটা দিয়া নাই। ব্ৰেডৰ কিনাৰকেইটা কাটি লৈছোঁ। এনেকৈ কৰিলে নাস্তাটো খাবলৈ বেছি ভাল হয়। আৰু এতিয়া চাওক, খুব ধুনীয়াকৈ ব্ৰেডখিনি কোমল হৈ গৈছে। আৰু ইয়াতে মই দি দিছোঁ 1 কাপ ময়দা। আপুনি আটাও ইচ্ছা কৰিলে ব্যৱহাৰ কৰিব পাৰে। মই আজি ময়দা দিয়ে বনাইছোঁ। যদিও ময়দাটো সিমান হেল্ডি নহয়, তথাপি কেতিয়াবা কেতিয়াবা খাব পাৰি। আৰু এনেকুৱা ধৰণৰ নাস্তা বনাবৰ বাবে ময়দাৰ দৰকাৰ পৰে। এতিয়া চাওক, মিক্স কৰি কৰি এনেকৈ এটা ডো যেতিয়া হৈ যাব, তেতিয়া আপুনি গেছৰ ফ্লেমটো অফ কৰি দিব। তো এই ডোটো একদম ধুনীয়াকৈ ৰেডি হৈছে। এতিয়া মই গেছটো অফ কৰি এইখিনি অকণমান ঠাণ্ডা হ'বলৈ দিম, আৰু তাৰপিছত এখন প্লেটত উলিয়াই ল'ম। আৰু ইয়াতে মই দি দিছোঁ এতিয়া 1 টেবুল চামুচ তেল। তেল আপুনি ইয়াত ৰিফাইন ব্যৱহাৰ কৰিব, নহ'লে ঘি ব্যৱহাৰ কৰিব, মিঠাতেল নিদিব। আৰু এতিয়া যেনেকৈ আমি আটা মাৰোঁ তেনেকৈ এইখিনি ধুনীয়াকৈ মিক্স কৰিম। যিমানেই আপুনি মিক্স কৰি যাব, সিমানেই এইখিনি কোমল হৈ গৈ থাকিব। তো এয়া চাওক, কিমান বেছি কোমল হৈ গৈছে আপুনি দেখিব পাৰিছে। আৰু এতিয়া ইয়াতে দি দিম মই 2 টেবুল চামুচ চাউলৰ গুড়ি। যিকোনো চাউলৰ গুড়ি আপুনি ইয়াতে দিব পাৰিব। আৰু অলপ অলপকৈ দিছোঁ মই, একেবাৰে গোটেইখিনি দি দিয়া নাই, অলপ অলপ দি মিক্স কৰি যাম। আৰু তাৰপিছত এটা খুব ধুনীয়া ডো আমাৰ ৰেডি হৈ যাব। যিহেতু গৰম বহুত পৰিছে, গতিকে বৰ দীঘলীয়া ৰেচিপি কোনেও ভাল নাপায়। সেইবাবে মই একদম সহজ ৰেচিপি লৈ আহিছোঁ, যিটো নেকি আপুনি একদম কম সময়তে ৰেডি কৰিব পাৰিব। আৰু ইয়াৰ সোৱাদো একদম বঢ়িয়া লাগে। ঘৰত এতিয়া ল'ৰা ছোৱালীবোৰ আছে, যিহেতু গৰমৰ বন্ধ, তেওঁলোকৰ বাবে আপুনি এই নাস্তাটো বনাব পাৰে। দেখিবলৈ ইমানেই মৰম লগা হয়, যাৰ আগতে ৰাখিব সিয়ে নিশ্চয় খাব। এতিয়া চাওক, ডোটো ৰেডি হৈ গ'ল। অকণমান ফুড কালাৰ মই ইয়াতে মিক্স কৰিছোঁ। মই ইয়াত অৰেঞ্জ ফুড কালাৰ লৈছোঁ, যাতে দেখিবলৈ অকণমান গাজৰৰ নিচিনা ৰংটো আহে। কাৰণ মই গাজৰৰ নিচিনাকৈ নাস্তাটো বনাম, সেইবাবে অৰেঞ্জ ফুড কালাৰ মই ইয়াতে দি লৈছোঁ। আৰু খুব ধুনীয়াকৈ অৰেঞ্জ কালাৰৰ এটা ডো হৈ গ'ল।
আৰু এতিয়া ৰুটিৰ কাৰণে যেনেকৈ আমি সৰু সৰু বল বনাই লওঁ, ইয়াতো তেনেকৈ বনাই ল'ম। ৰুটিৰ চাইজতে মই বনাইছোঁ, যাতে এটা মিডিয়াম চাইজৰ গাজৰৰ নিচিনা নাস্তাটো আমাৰ বনে। আপুনি আপোনাৰ পচন্দ অনুযায়ী সৰু বা ডাঙৰ ৰাখিব পাৰে। এয়া চাওক, এনেকৈ মই গোটেইখিনি গোল কৰি প্ৰথমে ৰেডি কৰি লৈছোঁ। বস্তুবোৰ আগতীয়াকৈ ৰেডি কৰি ল'লে বনাবলৈ খুবেই সহজ হৈ যায়। এয়া গোটেইকেইটা বল ৰেডি হৈ গৈছে। এতিয়া এটা বল মই এনেকৈ পীৰাখনৰ ওপৰত ৰাখি তাক দীঘলীয়াকৈ এটা ৰোল মই বনাম। কেনেকৈ বনাইছোঁ আপুনি চালেই বুজি পাব। মোৰ কোৱাতকৈ আপুনি নিজে চাই পেলাই বেছি ভালকৈ বুজি পাব। পাতলকৈ বনাম মই, মানে একদম মিহি এটা দীঘলীয়া ৰোল মই বনাই ৰেডি কৰিম। এয়া চাওক, খুবেই সহজ। এইটো না ভাঙিব না ছিঙিব, একোৱেই নহয়। আপুনি যেনেকৈ ইচ্ছা তেনেকৈ ইয়াক কৰি যাব পাৰিব। খালি চাব যাতে এফালে বেছি মোটা আৰু এফালে বেছি পাতলা নহয়, সমানেই হয় গোটেই ৰোল পাত। এয়া চাওক, ৰোল পাত একদম দীঘলীয়া কৰি ল'লোঁ মই, ৰেডি হৈ গৈছে। এতিয়া নাস্তাটো বনাম। নাস্তাটো বনোৱা খুবেই সহজ। আপুনি এবাৰ চায়েই আৰামত এইটো বনাব পাৰে। ঘৰত যদি ল'ৰা ছোৱালী আছে তেওঁলোকেও এবাৰ চাই বনাই ল'ব পাৰিব। এটা গাজৰ লৈছোঁ, গাজৰটো ভালকৈ ধুই লৈছোঁ, আৰু এতিয়া তাৰ ওপৰত অকণমান মই তেল লগাই লৈছোঁ। এবাৰ তেল লগালেই হ'ব, বাৰে বাৰে লগাব নালাগে। আৰু তেল লগোৱাৰ পিছত এনেকৈ তলফালৰ পৰা ইয়াক মই মেৰিয়াই যাম। এয়া চাওক, খুবেই সহজ। আপোনালৈ ৰিকুৱেষ্ট থাকিল, প্লিজ এই ৰেচিপিটো এবাৰ ঘৰত নিশ্চয় বনাব আৰু কমেণ্ট কৰি জনাব যে আপোনাৰ ল'ৰা ছোৱালীয়ে এইটো দেখি কেনেকুৱা পালে। আৰু আপোনাৰো আজিৰ এই ৰেচিপিটো কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ৰেচিপিটো অকণমানো ভাল লাগি থাকে তেন্তে এটা লাইক নিশ্চয় দিব। আৰু লগতে মোৰ চেনেলটো একেবাৰে নতুন, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব যদি এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ চাব বিচাৰে। আৰু যদি আপুনি অলৰেডি ছাবস্ক্ৰাইব কৰি লৈছে তেন্তে আপোনালৈ থাকিল বহুত বহুত ধন্যবাদ। এয়া চাওক, এনেকৈয়ে মই গাজৰটো লাহেকৈ উলিয়াই দিলোঁ, আৰু তাৰপিছত হাতেৰে অকণমান টিপি দিলেই এইখিনি ধুনীয়াকৈ লাগি যায়। এতিয়া যিটো আমি আলুৰ পুৰ বনাইছিলোঁ সেইটো এনেকৈ গোল কৰি ইয়াৰ ভিতৰত ভৰাই দিম। ধুনীয়াকৈ সোমাই গৈছে। যিমানটো সোমাই সিমানটো আপুনি হেঁচি ইয়াতে ভৰাই দিব, কাৰণ ষ্টাফিংটো যিমান বেছি হ'ব নাস্তাটো খাবলৈ সিমান বেছি সোৱাদ লগা হ'ব। এতিয়া হাতেৰে অকণমান ৰোল কৰি দিছোঁ, এয়া দেখিছেনে? আৰু খুব ধুনীয়াকৈ এইখিনি ষ্টিক হৈ গৈছে। আৰু এনেকৈ এটা নাস্তা ৰেডি হৈ গৈছে। আৰু এনেকৈ বাকী গোটেইখিনি বনাই মই ৰেডি কৰি লৈছোঁ। ভিডিঅ'টো যাতে দীঘলীয়া নহয় সেইবাবে দুবাৰ আৰু নেদেখুৱালোঁ। এতিয়া এইখিনি আমি তেলত ফ্ৰাই কৰি ল'ম। মিডিয়াম ফ্লেমত অইলখিনি গৰম কৰি আৰু ভালকৈ ওলট পালট কৰি আমি এইখিনি ফ্ৰাই কৰিম। বাৰে বাৰে সেইখিনি আমি হিলাই থাকিম যাতে চব ফালে খুব ধুনীয়াকৈ এটা কালাৰ আহি যায়। এনেও অৰেঞ্জ কালাৰ দিয়া আছে, এই কালাৰটোৱে অলপমান ডাৰ্ক হ'ব, আৰু ভাজোতে ভাজোতে আপুনি নিজেই গম পাব যে এইখিনি ধুনীয়া ক্ৰিস্পি হৈ গৈছে, আৰু তেতিয়া আপুনি এইখিনি উঠাই দিব। তো নহয়নে বাৰু ৰেচিপিটো একেবাৰে সহজ? প্লিজ এবাৰ বনাবলৈ নাপাহৰিব দেই। এয়া চাওক, মোৰ ভজা হৈ গৈছে। এতিয়া এইখিনি ভালকৈ মই এটা এটা কৰি উঠাই ল'ম। এই ৰেচিপিটো গৰমে গৰমে খাবলৈ খুবেই সোৱাদ লগা হয়, গতিকে চেষ্টা কৰিব যাতে গৰমে গৰমেই আপুনি খাব পাৰে। যিকোনো চচ আৰু চাটনিৰ লগত আপুনি ইয়াক ছাৰ্ভ কৰিব পাৰে, বহুত বেছি ভাল লাগে। ল'ৰা ছোৱালীক টিফিনতো দি চাবচোন, খুবেই ভাল পাব সিহঁতি। এতিয়া ৰেচিপিটো যদিও ৰেডি হৈ গৈছে, অকণমান কাম বাকী আছে, মানে এইখিনি অকণমান আৰু ধুনীয়া কৰিম। তাৰ বাবে এনেকৈ এখন চামুচৰ নালটো দি মই এনেকৈ এটা ফুটা কৰি লৈছোঁ, আৰু তাৰ ভিতৰত অকণমান ধনিয়া পাত এনেকৈ হেঁচি ভৰাই দিছোঁ। ধনিয়া পাতকেইটা ধুই ল'বলৈ নাপাহৰিব। আৰু এনেকৈ ভৰাই দিলে দেখিবলৈ ইমানেই মৰম লগা হয়। এয়া চাওক, কিমান সহজ আৰু কিমান ধুনীয়া লাগিছে দেখিবলৈ। এনেকৈ মই গোটেইখিনি ৰেডি কৰি ল'ম, আৰু তাৰপিছত এইখিনি ছাৰ্ভ কৰিম। তো আশা ৰাখিছোঁ আজিৰ এই ৰেচিপিটো আপোনাৰ নিশ্চয় ভাল লাগিছে। তেন্তে আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ থাকিল বহুত বহুত ধন্যবাদ।